নমস্কাৰ, আদৰণি জনাইছোঁ হীৰাশ্ৰী কিটচেনলৈ। আজি আমি কলফুলৰ আচাৰৰ ৰেচিপি বনাম। আহকচোন, ইয়াৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আমি প্ৰথমতে সেইখিনি চাই লওঁ। ইয়াৰ বাবে লাগিব কলফুল এটা কাটি আনিছোঁ গছৰ পৰা। কাটি আনি ওপৰৰ বাকলিটো এয়া ধুনীয়াকৈ গুচাই লৈছোঁ। গুচাই মই এইটো মিহি মিহিকৈ কাটিম। প্ৰথমে এইটো টুকুৰা কৰি লৈছোঁ। টুকুৰা কৰি মই অলপ দীঘল চাইজত মই এনেকৈ কাটিম। কাটিছোঁ দীঘল চাইজত। হাতত গোটেই আঠা লাগি গৈছে আৰু ক'লা হৈ গৈছে। হওক বাৰু, কথা নাই। মই মিঠাতেল অকণমান সানিবলৈ নহ'ল, গতিকে বেছিকৈ ক'লা লাগি যাব। একো নহয়, পিছত ভালকৈ ধুই পেলাম। আপোনালোকে যেতিয়া কলফুলটো কাটিব, মিঠাতেল অলপ সানি ল'ব হাতত, তেতিয়া আৰু ধুনীয়াকৈ কাটিব পাৰিব, তেতিয়া চেক নালাগে। এয়া এইটো ডিজাইনত কাটিছোঁ। এতিয়া এইখিনি আমাৰ কাটা হৈ গ'ল। এই সৰু ইয়াত মানে মেছ কাঠি নিচিনা সৰু আছে, সেইবিলাক নিদিব দেই। এনেকুৱা টাইপৰ এনেকুৱা সৰু জোঙৰ নিচিনা আছে, সেইকেইডাল নিদিব, উলিয়াই পেলাব। আৰু এইখিনি এতিয়া মই কেৰাহী এটা গৰম কৰি মই বইল কৰি লওঁ। এটা কেৰাহী গেছটো জ্বলাই পাতি লৈছোঁ। ইয়াতে মই অলপ পানী দিছোঁ। পানীত এই কলফুলখিনি দি দিছোঁ। এয়া এইখিনি মই 15-20 মিনিট সময় লাগিব উতলাই। পানীটো মই পেলাই দিম। এয়া সিজি গ'ল কলফুলখিনি, কি ধুনীয়াকৈ উতলি 15 মিনিটতে হ'ল। 20 মিনিট লাগিব বুলি ভাবিছিলোঁ, নালাগিল। এইখিনি মই এতিয়া ধুনীয়াকৈ চাকনি এখনত চাকি ল'ম। এতিয়া আমি গেছটো জ্বলাই আকৌ কেৰাহীখন পাতি দিছোঁ। পাতি মই মছলাখিনি অলপ ভাজি ল'ম। ইয়াতে আছে চবগুটি আছে, আজৱাইন আছে আৰু সৰিয়হ আছে, আৰু মই 2 চামুচ জিৰা দিছোঁ। এইখিনি ভালকৈ ভাজি লৈ মিক্সিত মই গুড়ি কৰি ল'ম। এয়া হৈ গ'ল ভাজা। এতিয়া অলপ ঠাণ্ডা কৰি এই মিক্সিত পিচি ল'ম, মই গুড়ি কৰি ল'ম। এতিয়া এই কলফুলখিনি টুকি লোৱাৰ পাছত পানীখিনি গুচি গ'ল। যোৱাৰ পাছত এতিয়া মই এখন ইয়াতে থৈছোঁ। তো ইয়াতে আন্দাজমতে নিমখ দিব, সোৱাদ অনুসৰি দিব। বেছিকৈ চোকা হ'লেওতো বেয়া লাগিবতো। আৰু হালধি দিব, হালধিও জোখমতেই দিব। দি এইখিনি মই ৰ'দত শুকুৱাম। প্ৰায় মই এটা হিচাপ কৰি দিব লাগিব, হয়তো 2 ঘণ্টামান দিলেও হ'ব। এইটো মই ইয়াতে আকৌ এই জলকীয়া দেখিছেনে, ভোট জলকীয়া দিম মই ইয়াতে জ্বলাৰ বাবে মই এই ভোট জলকীয়া লৈছোঁ 4টা। ইয়াতে মই কাটি সৰুকৈ কাটি মই এইখিনিৰ লগতে মই ৰ'দত দি দিম। হালধি নিমখটো সানাই আছে, এইখিনিও মানে ৰ'দত একেলগে মই দি শুকুৱাই ল'ম। একেবাৰে শুকুৱাই নলওঁ, 2 ঘণ্টামান দিম ৰ'দত। আপোনালোকে পকা জলকীয়াও ল'ব পাৰে, আৰু পেকেটৰ যিবিলাক মানে ৰেড চিলি সেয়াও ল'ব পাৰে। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ল'ব। মই কেঁচা মোক বেছি ভাল লাগে, আধা পকা আধা কেঁচা, মই এইকেইটাই দিম তাত। এয়া 2 ঘণ্টামান ৰ'দত দিয়াৰ পাছত এইটো শুকাই গ'ল পানীটো। এতিয়া মই কেৰাহী এটা গৰম কৰি লৈছোঁ। লৈ মিঠাতেল দিছোঁ। মিঠাতেল কমেও
100 গ্ৰামমান দিছোঁ মিঠাতেলটো। এয়া তেলটো গৰম হৈছে, গৰম হোৱাৰ লগে লগে মই এইখিনি ঢালি দিলোঁ ইয়াতে। এতিয়া এইখিনি 2 মিনিট সময় ভাজিলোঁ। ভাজাৰ পাছত মই যে গুড়ি কৰি থোৱা এইখিনি মছলাখিনি ইয়াতে দি দিছোঁ। দি পেলাই আৰু 1 মিনিটমান ভাজা পাছত এইটো ঠাণ্ডা কৰি এইটো বৈয়ামত সোমাই থ'ম। বহুত দিনলৈকে খাব পাৰিব। আমি খায়ে থাকোঁ এনেকৈ, আপোনালোকেও বনাই খাবচোন। এনেকৈ কলফুলৰ আচাৰ আমি বনায়ে থাকোঁ, খুব ভাল পায়, ল'ৰাহঁতে বহুত ভাল পায়। এইটো দেখিছেনে কিমান ধুনীয়া হৈ পৰিল। এইটো এতিয়া অলপ ঠাণ্ডা কৰিম, ঠাণ্ডা কৰাৰ পিছত বৈয়ামত ভৰাই থ'ম। এয়া চাওকচোন, মই 2 মিনিট সময় ভাজাৰ পাছত কি ধুনীয়া লাগিছে দেখিবলৈ। মই ঠাণ্ডা হোৱাৰ পাছত এটা আইনা বৈয়ামত ভৰাই পেলাই থৈ দিম। আৰু মাজে মাজে ৰ'দত দিম। মাজে মাজে ৰ'দত দিলে মানে আচাৰটো বেছি ধুনীয়া লাগে খাই, বেছি সোৱাদ টেষ্টি হৈ যায়। সেই গতিকে মাজে মাজে মই ৰ'দত দিম। আৰু আজিৰ পৰাই খাব পাৰিম এইটো আচাৰ। আৰু ভাল লাগিছে যদি আপোনালোকেও ট্ৰাই কৰি চাব। এয়া আমাৰ কলফুলৰ আচাৰ হৈ গ'ল। এতিয়া মই এটা বৈয়ামত এনেকৈ ভৰাই থ'ম। এটা মই বস্তু নিদিলোঁ, বস্তুটো হৈছে ভিনেগাৰ। ভিনেগাৰ মোৰ নাছিল কাৰণে মই দিয়া নহ'ল। আপোনালোকে যদি 1 বছৰ 2 বছৰলৈকে যদি খাব বিচাৰে তেতিয়া ভিনেগাৰটো 1 চামুচ বা 1.5 চামুচ ইয়াতে মিক্স কৰি দিব। এই বৈয়ামৰ ছাইডত যে এয়া লাগি থাকে, এয়া ধুনীয়াকৈ চাফা কাপোৰ এখন লৈ এনেকৈ মুচি দিব, তেতিয়া মানে আচাৰটো ভালে থাকে। এয়া আমাৰ কলফুলৰ আচাৰ হৈ গ'ল। খুবেই ভাল লাগে খাই, বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। এনেই ল'ৰা ছোৱালীয়ে কলফুলটো ইমান খাই বেয়া পায়, এনেকৈ আচাৰ বনাই দিবচোন, সিহঁতে খাই খুবেই ভাল পাব। ভাতৰ লগত অকণমান দিলে খুবেই ভাল লাগিব খাই পিনে। এনেকৈ ট্ৰাই কৰি চাব পাৰে, বহুত সহজ পদ্ধতি হয়। আচাৰৰ ৰেচিপিটো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ কি ৰেচিপি চাব বিচাৰে আমাক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে আগলৈ আমি যি ৰেচিপি দিওঁ তাৰ ন'টিফিকেশ্যন আপোনালোকলৈ পোনপ্ৰথমে যাব পাৰে। ধন্যবাদ।